हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি শিক্ষক নিযুক্তিৰ লগত জড়িত অৰ্থাৎ অসমত যি এলপি আৰু ইউপি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে সেই সন্দৰ্ভত এটি ভাল খবৰ লগতে এটি বেয়া খবৰ এটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ইমান দিনে আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক বহু ভাল খবৰ আৰু বহু বেয়া খবৰ জনাবলৈ চেষ্টা কৰিছো। তো আজি কিছু সংখ্যক প্ৰাৰ্থীৰ বাবে মানে আমাৰ এইটো চেনেলত এডুকেটৰ প্লাসৰ লগত জড়িত বহু প্ৰাৰ্থীৰ বাবে হ'ব এইটো ভাল খবৰ আৰু বহু প্ৰাৰ্থীৰ বাবে হ'ব বেয়া খবৰ। তো বেয়া খবৰ আসলতে ভিডিঅ'ৰ জৰিয়তে জনোৱাটো নিজৰো বেয়া লাগে আৰু আপোনালোকৰ বাবে তো মানে যিসকলে এইটো ক্ৰাইটেৰিয়াত পৰিব তেখেতসকলৰ বাবে তো দুখজনক কথা। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যেহেতু আমাৰ চেনেলত দুয়োটা ধৰণৰ প্ৰাৰ্থী আছে, কিছু সংখ্যকৰ কাৰণে ভাল হ'ব, কিছু সংখ্যকৰ কাৰণে বেয়া হ'ব। তো বন্ধুসকল আজি আমি আপোনালোকক দেখুৱাম যে DWৰ ফালৰ পৰা এটি যেটো এডভাইসমেন্ট পাব্লিছ কৰিছিল ইতিমধ্যে সেই এডভাইসমেন্টত যেটো মানে এলপি আৰু ইউপিৰ NIOS DLEDৰ লগত জড়িত যি কথা আছিল, তো এই প্ৰাৰ্থীসকলৰ বাবে আহিছে এটি গুৰুত্বপূৰ্ণ নোটিছ যে যেটো ইতিমধ্যে সুপ্ৰিম কোৰ্টে 28 নৱেম্বৰ তাৰিখে যেটো সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছিলে তে সেই ৰায়দানৰ ওপৰত বেছ কৰিয়ে আজি অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা অৰ্থাৎ DWৰ ফালৰ পৰা এই নটিফিকেশনটো পাব্লিছ কৰিছে যে যি নটিফিকেশনত উল্লেখ কৰা হৈছে যে এলপি আৰু ইউপিৰ বাবে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহলে আপোনাৰ থাকিব লাগিব 2 বছৰীয়া ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন। DLED আপোনাৰ 2 বছৰীয়া থাকিব লাগিব, কিন্তু সুপ্ৰিম কোৰ্টত ইতিমধ্যে যি ৰায় দিয়া হৈছে বা সুপ্ৰিম কোৰ্টত যেটো ৰায় ইতিমধ্যে দিছে এই ৰায়ৰ ভিত্তিত আজি নটিফিকেশনত উল্লেখ কৰা হৈছে যে যিসকল প্ৰাৰ্থীয়ে 18 মহীয়া NIOS DLED সম্পন্ন কৰিছে তেখেতসকল ফ্ৰেছাৰ কেণ্ডিডেট হিচাপে আবেদন কৰিব নোৱাৰিব। এজন ফ্ৰেছাৰ কেণ্ডিডেট হিচাপে তেখেতসকলক এলিজিবল বুলি ধৰা নহব। যদি কোনোবাই কৰবাত চাকৰি কৰি আছে অলৰেডি তাৰ বাবে হিহত এলিজিবল হ'ব, কিন্তু নতুন নিযুক্তিৰ বাবে এখন ফ্ৰেছাৰ যি নিযুক্তি প্ৰক্ৰিয়া হ'ব এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তেখেতসকল এলিজিবল নহয়। তো নিশ্চয়কৈ এয়া যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে NIOSৰ অধীনত DLED সম্পন্ন কৰিছে আৰু টেটত ভাল মাৰ্ক লৈ তেখেতসকলে টেট কোৱালিফাই কৰিছে তেখেতসকলৰ বাবে আহিছে এটি বৰ বেয়া খবৰ। তো বন্ধুসকল এই সন্দৰ্ভত এই খবৰটো জনাবলৈ যাওঁতে আমাৰো বহুত দুখ লাগে, কাৰণ যিসকল প্ৰাৰ্থীয়ে ইমান কষ্ট কৰি ইমান কষ্ট সাধনা কৰি তেখেতসকলে প্ৰতিজন প্ৰাৰ্থী আমি দেখা পাম প্ৰাইভেট সেক্টৰত কাম কৰা প্ৰাৰ্থী যিসকলে অলপ কম পৰিমাণৰ মাননিৰে তেখেতসকলে চাকৰি কৰি আছে, নিজৰ পৰিয়াল পোহপাল দি আছে, লগতে DLED সম্পন্ন কৰিছে এটা চাকৰিৰ বাবে। কিন্তু এই প্ৰাৰ্থীসকলৰ লগত যি বঞ্চনা কৰিলে এইটো আমি চৰকাৰকে দোষাৰোপ কৰিম, কাৰণ এওঁলোকে নিজাববীয়াকৈ কেতিয়াও এই নিযুক্তি প্ৰক্ৰিয়াত মানে এই DLEDটো সম্পূৰ্ণ কৰা নাছিল। তো বন্ধুসকল পৰৱৰ্তী সময়ত এই বিষয়ত আৰু আমি কিছু কথা আলোচনা কৰিম, আমাৰ লগতে থাকিব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে DLEDত যি NIOSৰ ফালৰ পৰা যিসকলে সম্পূৰ্ণ কৰিলে তেখেতসকলক এইবাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে 2023ৰ এডভাইসমেন্টত তেখেতসকলক আবেদন কৰাৰ সুযোগ দিয়া নহ'ব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাবলৈ চেষ্টা কৰিলে। যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।